গোলাঘাট জিলাৰ অন্তৰ্গত ধনশিৰি মহকুমাৰ ৰংজালী নগৰ জয়ন্তীপুৰত আজিৰে পৰা কুৰিয়ামখাৰ ৰেংমা আঞ্চলিক বড়ো সাংস্কৃতিক সন্থা আৰু বডোচা ক্লাব আৰু কে বড়ো লাইব্ৰেৰীয়ে যুটীয়াভাৱে ইয়াত বিহু বড়ো বৈশাগু নৃত্য বড়ো জাতীয় নৃত্য আৰু বিভিন্ন ধৰণৰ বাদ্য বাজনাৰ প্ৰশিক্ষণৰ বা কৰ্মশালাৰ শিবিৰ তেখেতসকলে অনুষ্ঠিত কৰিছে আৰু এই অনুষ্ঠানত আজি তেখেতসকলে মোক উদ্যোতক হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু মই ইয়াত আহি দেখিবলৈ পাইছোঁ যে এই অঞ্চলৰ বড়ো জাতীয় সংগঠনসমূহ বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা সন্মিলিত বড়ো গণমঞ্চ নিখিল বড়ো মহিলা কল্যাণ পৰিষদ আটাইবিলাক সংগঠনে এই বডোচা ক্লাব কে বড়ো লাইব্ৰেৰী আৰু বড়ো হাৰিমু আফাদ বা বড়ো সাংস্কৃতিক সন্থাক তেখেতসকলে সহযোগ আগবঢ়াইছে আৰু আজি কণ কণ মানে ছোৱালীবিলাক নৃত্য কৰাৰ উপৰিও ইয়াত এই অঞ্চলৰ আশে পাশে থকা কেইবাখনো গাঁৱৰ বোৱাৰীসকলেও নৃত্য প্ৰশিক্ষণ ল'বৰ বাবে ইয়াত উপস্থিত হৈছে আৰু কেইবাজনো যুৱকে বাদ্যযন্ত্ৰ বজাবৰ বাবে প্ৰশিক্ষণ ল'বলৈ তেওঁলোকে আহিছে আমি খুব ভাল লাগিছে বিশেষকৈ আমি এই বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ অন্তৰ্গত বড়ো যুৱক যুৱতীসকলক বা বড়ো সমাজক সাংস্কৃতিক দিশত আমি কেনেকৈ আগুৱাই নিব পাৰোঁ সেই কথাটো আমি চিন্তা কৰিছোঁ যাৰ কাৰণে এই প্ৰশিক্ষণত আমাৰ বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ সাংস্কৃতিক বিভাগৰ পৰা তেখেতসকলক ইয়াৰ মানে অৰ্থ অনুদান আগবঢ়োৱা হ'ব আৰু ইয়াৰ বাবে মই এই অঞ্চলৰ এজন মানে সন্তান হিচাপে বা কাৰ্যবাহী সদস্য হিচাপে বিশেষকৈ মই বড়ো কছাৰী সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মেহিনেশ্বৰ বসুমতাৰী ডাঙৰীয়া আৰু সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য প্ৰণৱ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু মই ইয়াত অংশগ্ৰহণ কৰা সহযোগ কৰা বা প্ৰতিগৰাকী নৃত্যশিল্পী সকলক মই ধন্যবাদ জনাইছোঁ আৰু বড়ো জাতীয় সংগঠনসমূহৰ স্থানীয় নেতৃবৃন্দকো মই ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ ইয়াৰ যোগেদি আমাৰ বড়ো সাংস্কৃতিক দিশটো আগুৱাই নিয়াত আৰু যে অসমৰ এটা জাতীয় উৎসৱ যাক বড়োসকলে বৈশাগু উৎসৱ বুলি কোৱা হয় বৈশাগু পৰ্ব বুলি ইয়াত সকলোৱে সহযোগ আগবঢ়াব বুলি আৰু আমি পৰম্পৰা ৰক্ষা কৰাত এই আখৰাসমূহে বা এই মানে শিবিৰসমূহে বিশেষ ভূমিকা ল'ব বুলি মই আশা কৰিছোঁ